Ủa Dewa? Dewa? Út. Út hết đâu? À đây út. Chala. Ôi যা এটা তো কামলে গলি মো কামলে যাব লাগে যা ভাত বনাকে যা এটু শালা কল গলে এইকেইটা পা শান্তি নাই ৰাতিও মই ভাত বনাব লাগে দিনতো ভাত বনাব লাগে অকল ভাত বনোৱা কাম মোৰ হেই এইছো মাজনী উঠা স্কুল যাব হ'ল নহয় উঠা আৰু অকণ শুলা আৰু বহুত দেৰি উঠা স্কুল যোৱা সময় হ'ল নহয় আৰে উঠা আকৌ উঠা শান্তি নাই দেই অকল স্কুল উঠ যা উঠা নাপাওঁ মই খাবলৈ কিবা এটা বনাও ঠিক আছে এইজনী যে আৰু কি হ'ব মা যাওঁ দেই যোৱা বাই বাই ৰশ্মি তই আহিবিচোন তোৰ লগত মোৰ কথা আছে হ'ব বাৰু বাইদেউ যাম Excuse me, ma'am. Sorry. একো নাই দাদা মোৰ এডমিশ্যন এটা ল'বলৈ আছিলে পৰা যাবনে পাৰিবা কিন্তু আগবেলা নহ'ব আগবেলা আকৌ কেলে নহ'ব আগবেলা 10জন ল'ৰা আৰু 5জনী ছোৱালী কণ্টিনিউ আহি আছে তুমি পাছবেলা 5 মান বজাৰ পৰা আহি যাবা ঠিক আছে পাছবেলা হ'লেও হ'ব খালি মোৰ বডিটো বনিলে হ'ল বনিব জিমলৈ আহিছা যেতিয়া বডিকে বনিব ন ঠিক আছে বাৰু মই জিমটোকে এবাৰ চাই লওঁ যোৱা বা তাৰ সুস্বা বেটা কোনোবা নতুনকৈ আহিছে নি আহিছে এজন মহাপুৰুষ ক'ৰ ক'ৰ পৰা আহিছে নাজানো বাৰু নকলে পইচা দিছিলে নি নাই দিয়া পাছবেলা দিম বুলি ক'লে পাছবেলা ঠিক আছে দে হ'ব ভণ্টি মাৰিছা এওঁকে চাই মাৰিছো মাৰা আজি মোক কিহে পালে কি হৈছে এইখন চা ৰশ্মি তোক নিজৰ বুলি ভাবি মই ঘৰত থাকিবলৈ দিলো মোৰতো পইচা প্ৰয়োজন হয় সেইকাৰণে সময়মতে ভাড়াকেইটা দি দিবি হ'ব বাৰু বাইদেউ মই দিবলৈ চেষ্টা কৰিম এইকেইদিন চলিবলৈ বৰ অসুবিধা হৈছে সেইবাবেই দিব পৰা নাই মা কি হ'ল মই অলপ ওলাই যাওঁ ক'ত যাওঁ বজাৰ কেইটামান কৰিবলৈ আছে সোনকালে আহিবি ঠিক আছে শুনাচোন কি হ'ল তুমি কেনিবা যোৱা নি বাৰু তোক কিয় লাগে নহয় মানে তুমি যদি বেয়া নোপোৱা মই আগবঢ়াই থৈ আহিলোহেঁতেন তই মোক আগবঢ়াবলৈ যাওঁ কোনো দৰকাৰ নাই যা ভাত বনাগে যা অলপ সহায় কৰিম বুলি ভাবিছিলোঁ তাকো নাই এইমাত্ৰ ছোৱালীজনীটো কি বুলি কৈ থৈ গ'ল তাই মোক মাজে হেৰি কয় ময়ো তাকে চাইছিলোঁ বোলো কিবা সহায় কৰিব পাৰোঁ নি তোৰ এই চেহেৰাটো লৈ কি মোৰ চেহেৰা নাই তোৰ এই চেহেৰাটো লৈ তাইক যা তই ভাত বনাগে যা তাৰমানে কি মই অকল ভাত বনোৱা মানুহ তহঁতি খাবি তোক ভাত বনাবৰ কাৰণে ৰাখিছোঁ তই ভাত বনাগে যা বোপাই হয়তো তই মালিকনী জীয়েকৰ পাল্লাত তই পৰিব নালাগে যা তই ভাত বনাগে যা ঠিক আছে বহুত দিন খেপ পতা নাই দেই আজি খেপ এটা কৰিব লাগিব আৰুনো স্বীকাৰ কৰিবি কি আৰু পকেটত মাল নাথাকেই চবৰে গুগল পে' নে ফোন পে' কি সেইডালহে আছে আৰু মাল এটা দেখিছোঁ দেই
আজি স্বীকাৰ কৰিব লাগিব দেই। আৰে চোৰ 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 চেছ মনলে উভতি আহে লৰালি মা অ মা মই অ আহিলো আহিলা অ মা মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়াচোন ভোক লাগিছে ন তুমি এতিয়া মুখ হাতকেইটা ধুই লোৱা মই ভাত ৰেডি কৰোঁ এতিয়া ইউনিফৰ্মযোৰ আগত খুলি লোৱা অ মা ইউনিফৰ্মটো ফাটিলে নতুন এযোৰ কিনি দিবাচোন মাজনী ভাড়া দিয়া পইচাকেইটাকে জোৰা মাৰিব পৰা নাই খাইছো কি ক'ত আছো কি কৰিছো কিমান কষ্টত আছো দেউতাৰে কি বুজি পাব নতুনজনী অনাৰ পিছৰে পৰা আমাৰ দুইজনীকে গুৰুত্বই নিদিয়া হ'ল মাজনী মা মোৰ দেউতালৈ বহুত মনত পৰিছে আৰে চকুৰে নেদেখা নি অকণমান হেৰি আপোনাক মই খুন্দা মৰা নাই আপুনিহে মোক খুন্দা মাৰিছে ৰাস্তাটো পাৰ হওঁতে অলপ ভালকৈ চাই মেলি পাৰ হ'ব আহোঁ এতিয়া আৰে কি ল'ৰাও এইটো বৰ বেলেগ ল'ৰা দেই এইটো থাকিব পাৰিবা পিছে ল'ৰা থকা ঘৰ যাতে কোনো বাহিৰৰ ল'ৰা ছোৱালী নাহে হ'ব বাইদেউ আপুনি যি কয় মই তাকে শুনিম পাছে ভাড়া কিমান লাগিব দিবা আৰু ছোৱালী মানুহ ব'লা তোমাক মই ৰুমটো দেখাই আহোঁ ব'লক জেঠাই কিহৰ জেঠাই ক'ৰ জেঠাই আণ্টি বুলি ক'বা হ'ব আণ্টি অঁ পাৰ্চেলটো কেতিয়া আহিব বাৰু বাইদেউ ভাড়াটো দাদা শুনকচোন কওকচোন মোৰ মানে পাৰ্চটো হেৰাল তো আপুনি মোক 100 টকা দিব পাৰিব নি মই মাপালৈ আপোনাক লগালগ দি হ'ব একো নাই এইটো বেয়া লোৱা। পাইছে নি এই নাই নাই বেয়া নাই পোৱা দাদা এইটো লওক আহোঁ যাব যাওক দাদা অঁ শুনকচোন কোৱাচোন বেগটো তুলি ল'ব পাৰিব নি মানে নাই নাই হ'ব অঁ, দিয়া ঠিক আছে আহ ডাক্স কি হ'ল হা মাল কি হ'ল মাল 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 বাচ্চা কি হ'ল বাচ্চা হা দুদিন সময় দিছোঁ দুদিন তই দুদিনৰ ভিতৰত যদি বাচ্চা আনি দিব নোৱাৰ নহয় তই চাই ল'বি তোৰ অৱস্থা কি হ'ব এইটোত সোমোৱাই ভালকে ল সোমোৱাই ভালকে ইয়াত ল বাচ্চা আছে কিন্তু কিন্তু কি হা ক মানুহ ঘৰত মানুহ ঢেৰ বাচ্চাটো উঠাব পাৰিলে মালটো ঢেৰ পাম খালি মাকজনী কিপন তই এইবোৰ চিন্তা কৰিব নালাগে তাক কেনেকৈ উঠাব লাগে মই জানো কাৰণ মই মগনিগুণ্ডাৰ ৰাইট হেণ্ড হয় নাম কালাগুণ্ডা পুলিচৰ পৰা তই সাৱধান থাকিবি থাকিব লাগিব কাৰণ আমাক পুলিচে বিচাৰি ফুৰিছে ঠিক আছে গুৰু যা। আহোঁ অ বা তই মোলৈ কি আনিলি বোপাই ঐ মই পঢ়িবলৈহে গৈছোঁ ফুৰিবলৈ নাই যোৱা নহয় অ বা তই একেবাৰে আহিলি নেকি আহিলোঁ দে তই আকৌ মোৰ মাথাটো নুচুবাবি অ বা ভালে হ'ল দে তই আহিলি এজনীৰ লগত কাজিয়া লাগি লাগি মোৰ আমনি লাগি গৈছে এতিয়া মই তোৰ লগতে খেলিম ঐ কি হ'ল তোৰ কি ক'বলৈ আহিছ যা পঢ়গে ডাঙৰ হৈছ তো চেপেটি। দেখিছ ইয়াৰ উৎপাত শুনা না তুমি আৰু কাম কৰা ছোৱালী নি কি দেখাত লাগিছে নি নহয় ফুলত পানী দিয়া দেখি সুধিলো বেয়া নাপাবা দেই অঁ মই মানে এইখন ঘৰৰ মালিকনীৰ ডাঙৰ কি চৰি বেয়া নাপাবা দেই তুমি লাগা মই যাওঁ ৱা কি ছোৱালী বে দেখাত নাই লগা নি নেদেখা নি তুমি চকুৱেদি তুমি ঐ তুমি ইয়াত কি কৰিছা আকৌ এইটো মোৰেই ঘৰ মই এইখন ঘৰৰ ছোৱালী অ' তুমি তাৰমানে মালিকনীৰ জীয়েক হয় লাগা ৱাহ বেটা মানে এতিয়ালৈকে এটিটিউডটো গুচাই নাই ন ইয়াৰ ভাগৰ
বাৰু দেখা যাব ক'ৰ পানী ক'লৈ যায় আমুকাও কম নহয় তই কি কথা কৈছ অঁ মই নিজে দেখিছোঁ সেইদিনা আপোনাৰ ডাঙৰ ছোৱালীজনীও কৈছে অঁ হয় নি হয় ল'ৰাটো পিছে বেয়া নহয় অ' দুজনী ছোৱালী তাৰে এজনী গত লগাব পাৰিলে মই ভালেই পাওঁ শেষ মোৰ ফালে শেষ আৰু কি হ'ল তই কি কথা কৈছ নাই। যা যা ভাত বনাগে যা থেংক ইউ এজনীও নাই আৰু মোৰ এইটো পাগল হ'ল নে কি অ' মই মনে বিচৰা ল'ৰাটো আৰু তই খুন্দা মৰা ল'ৰাটো মানে একেই অঁ হ'ব পাৰে তাৰমানে মোৰ ওৱান চাইড লাভ ইয়াতে শেষ যেন পাইছোঁ মই জানো নহয় তই যে চিলনী তই আকৌ মা আৰু ভাইটিক নকবি আকৌ নহ'লে জানই নহয় হ'ব দে নকওঁ কিন্তু ল'ৰাটো ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্ট নাই যেন পাইছোঁ পটককৈ যে পতিব আশা নাই হয় নেকি ঠিক আছে কেনেকৈ ফচাওঁ চাই থাক তই অব দেখো মেৰা কামা ৰখা ক'ত যোৱা কিয় লাগে মানে মোৰ এফালে যাব লগা আছিল অকণমান আগবঢ়াই দিবা নি ছোৱালী মানুহক উঠোৱা মোৰ অভ্যাস নাই বাহ কি ল'ৰা বে এইটো পাত্তাই নিদিয়ে অ' ভণ্টি লাভ নাই কি লাভ নাই তাৰ লগত লাগি এইবোৰ একো লাভ নাই কিয় সি কাকো পাত্তাও নিদিয়ে কিয় পাত্তা নিদিয়ে সেইবোৰ বহুত কথা কোৱাচোন কি বহুত কথা সেইবোৰ তোক মই পাছত ক'ম দে ঠিক আছে মনাম তই চাগে মোক এতিয়াও বেয়া পাই আছ তই আকৌ মোক কিয় মাতিছ মনাম সেইদিনাখন ঘটনাটো তই ভুল বুজিছিলি ভুল বুজিছিলোঁ অঁ মনাম মই তোক ঘটনাটো কওঁ শুন বুজিছোঁ সি তোক বহুত ভাল পায় অ' তই তাক ফোন এটা কৰি তাৰ খবৰ ল'বি হ'ব দে মই আহোঁ যা হেল্ল' মই তোমাক মিছাতে ভুল বুজিছিলোঁ মোক ৰশ্মিয়ে সকলোবোৰ কথা ক'লে প্লিজ মোক বেয়া নাপাবা মই তোমাক মিছাতে ভুল বুজিলোঁ অ' মই তোমাক বহুত ভাল পাওঁ অ' প্লিজ মোৰ লাইফত ঘূৰি আহা প্লিজ ঘূৰি আহা বেয়া নাপাবা যি বিশ্বাস আছিলে তেতিয়াই বিশ্বাস নকৰিলা মই আৰু তোমাৰ লাইফত কেতিয়াও ঘূৰি নাযাওঁ মই এইবোৰ চব পাহৰি গৈছোঁ বেয়া নাপাবা মোৰ কথাবোৰ এবাৰ বুজা মই তোমাক বহুত ভাল পাওঁ ঐ লোৱা ভাত হ'ল খাই লহি আহ ভাত খাব মন যোৱা নাই অ' কিয় একদম মন নাই অঁ দিনতহে মালিকনী জীয়েকজনীৰ কথা মনত পেলাই আছো চাগে সেই কি কথা কওঁ বাৰু ব'ল গৈছোঁ মই হ'ব আহ অৱশ্যে ছোৱালীজনীক বৰ বেয়া নালাগে ঐ আহ সেই বিশ্বকৰ্মা চকু মেলি চোৱা আৰু বহুত দিন দৰমহা পোৱা নাই সোনকালে যেন আৰু কাষ্টমাৰ দুটামান দিয়া কৃষ্ণ 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 তথাস্তু আও এইটো কোনো ঐ আৰে তুমি ইয়াত অঁ মই ইয়াত কিয় আহিলা বাৰু ইয়াত আৰে কি মানুহ হা ইমান লেবেল যে তোমাৰ নহ'ব আৰু তোমাৰ মই তোমাক কিমানবাৰ ক'ম এইবোৰ ভাল পোৱা চল পোৱা মোৰ মাজত নহয় এই যোৱা না ভাই ঐ শুনা
আই লাভ ইউ যোৱা বাৰু চাই ল'ম কিমান দিন নোকোৱা অৱশ্যে ছোৱালীজনী বৰ বেয়া নহয় ঐ মাৰ হেল্ল' ক'ত আছা কোৱা কিয় মাতি পঠালা মোক তোমাৰ লগৰটোৰ বিষয়ে জানিবলৈ আহিছোঁ ঘৰত কথা পাতিবলৈ অসুবিধাৰ বাবে তোমাক ইয়ালৈ মাতি পঠাইছোঁ সি মোক কিয় ইমান প্ৰেমত নাকচ কৰি থাকে আজি তুমি মোক ক'বই লাগিব কাৰণ মই তাক বহুত ভাল পাই পেলাইছোঁ কোৱাচোন কিয় নাকচ কৰি থাকে সি মোক হয় নি শুনা তেন্তে আজিৰ পৰা প্ৰায় ভালেমান বছৰ আগৰ কথা নাম ক'ত যাওঁ আলি আই লৃগাং পাছেহি নহয় পিঠা খুন্দিবলৈ দিছিলোঁ তাকে আনিবলৈ যাওঁ যা যা সি চাগে বাটত ৰখি আছে হেই কিনো ক হ'ব দে মই যাওঁ যা যা যা। ৰখি আছে চাগে ৰাস্তাটো বৰ বোকা দেই সঁচা দেই ঐ ছোৱালীহঁত লিগাং খাবলৈ আহিবি আকৌ যাম, যাম। হ'ব দে ঐ তোক কিমান ক'ব লাগে মই মাইকী মানুহৰ কাপোৰহে চিলাওঁ সেই মতা মানুহৰ কাপোৰ নিচিলাওঁ মই তোক ফটা পেণ্টটোহে চিলাই দিবলৈ কৈছোঁ ঐ শুন না কমৰ জোখটো লৈ ল না আই ঐ এইবোৰৰ পৰা শান্তি নাই এই কাপোৰ চিলাবৰ কাৰণে মোৰ ঘৰ ওলাইছেহি তো ৰ তই বাহিৰতে থাক ভিতৰত লাইন নাই ইয়াতে কি কৰিবলগীয়া আছে মই কৰি দিম হ'ব ঐ ওলাই আহিছনে ৰ ঐ ভালকে থাক পাই চাৰ্টটো দাং ই আই তাৰ কমই নাই পাই বহুত ওপৰত ওপৰতে দে কমৰটো কিমান পাই ফিট আকৌ এইটো ল'ৰা যে সৰুতে পলিঅ' দৰৱ নোখোৱালে নি ককাই মায়ে কি কথাবোৰ ক'ব বাৰু চাৰ্টটো দাঙিব নোৱাৰো নেকি আৰু কিমান দাঙিম বাৰু মা ইমান কৰা কি কৰিছ হেৰ' তোৰ ভায়েৰে পেনৰ চাইজ ল'বৰ কাৰণে মোৰ ঘৰ ওলাইছে তই ইয়াত কি কৰিছ মায়ে বিচাৰি ফুৰিছে যা তই আৰু বজাৰ কেইটামান চাই কিবা কৰি নিব লাগে যা হ'ব দে যা গৈ থাক তয়ো মানুহ আৰু দেই গেলামাল দোকানখন খুলিছ এই ছোৱালীবিলাকৰো তেৰিকা এইখন কি বুলি কয় পাহৰি থাকিলে কি বুলি কয় টেইলাৰিং তো খুলি অকল পইচা ল'বহে জান বিজনেছত কি সৰু ডাঙৰ কথা আছে হ'ব দে কেইটা বাজিলে চাচোন যা এটা বাজিলে সৰ্বনাশ তই থাক মই যাওঁ বুজিছ না এজনীক টাইম দি লৈছিলোঁ কাক জানইচোন দেখোন যাওঁ দে আই কিবা মৰম লাগি গ'ল পাই যাওঁ এতিয়া দোকানলৈকে যাওঁ পাই ভাতকেইটা খাই লৈ এইটো ইমান দেৰি কৰিছে ঐ ইমান দেৰি কৰিলি যে বাহ জুই হৈ আছে দেখোন কথা শুনা তাৰ কি হ'ল এই এটাৰ লগত কথা পাতি থাকোঁতে ইমান সময় হ'লো তই বেয়া নাপাবি মোলৈ তাৰ মৰমেই নাই ঐ কোনে ক'লে মৰম নাই বুলি সেই ৰশ্মিয়ে শান্তি নাই ঐ সেই ৰশ্মি বোলাজনীৰ পৰা সেইজনী আমাৰ সংসাৰত জুই লগাইছে তই জান নে নাজান হা ঐ শুন আকৌ ক আলি আই লৃগাং খাবলৈ আহিবি আকৌ আলি আই লৃগাং যাব পাৰি পিছে কি খুৱাবি আপং খুৱাম আহিবি
আপু আপোনাৰ লগত কিবা এটা দিব পাৰ সেই এইটো ৰচোন সেইকেইটা চাচোন হয়তো নিভা পুতেক নহয় জানো হয় আৰু সেইজনী মিচিংগাঁও মনা মনা সিহঁতকেইটা লিলি পিৰিতি বেছি হৈছে বুজিছ ইহঁতৰ ঘৰত আপত্তি দিব লাগিব ব'ল অ' মা মই অকণ ওলাই যাওঁ দেই ক'ত যাওঁ এই আলিমূৰৰ পৰা আহোঁগৈ হ'ব দে যা সোনকালে আহিবি কিন্তু হ'ব দে সেইজনী নিভা নহয়নে হয় ক'ৰ পৰা আহিলি এই মামণিহঁতৰ ঘৰৰ পৰা আহিলোগৈ হয় নেকি পিছে পিতেৰক অকণমান ভালকৈ ৰাখিবি কি কৰিলেনো সি কি কৰিব আৰু বেলেগ জাতিৰ ছোৱালী আনি ঘৰ সোমাবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব গাঁৱত চবেই গম পাইছে বুজিছ তই অকণমান সাৱধান কৰি দে কি সঁচাকে চকু কাণ দিবি মই এতিয়া যাওঁ দেই তই পিতেৰক চম্ভালি যা কি সঁচা নেকি সঁচাটো তাই আমাৰ বংশৰ মান সন্মান সকলো শেষ কৰি দিছে সেইকাৰণেতো আমি ক'বলৈ আহিছোঁ আপোনালোকৰ বংশৰ কথা এটা থাকে নহয় আপুনি তাইক বুজাম তাইক বুজাব লাগিব আৰু আমি এতিয়া যাওঁগৈ দেৰি নকৰোঁ হ'ব ঐ ব'ল আহিছোঁ দেই ছোৱালীহঁত কি হ'ল মোৰ মেখেলাখন চিলাই হ'ল নে পিছে ছোৱালী এই মাত্ৰ চিলাই হৈছে ৰুবুলদা মোৰো ব্লাউজ এটা আছে কিন্তু চিলাই দিবি চিলাই দিম বাৰু কেতিয়ালৈ লাগে মই তোক দি থৈ যাম তই যেতিয়াই পাৰ দিবি আৰু মোক মোৰো দুটা ব্লাউজ আছে একেলগে ইমান খোপা দিলে মই কেনেকে চিলাম বাৰু চিলাই দিব লাগিব পইচা কেইটা পাবি নহয় মই নোৱাৰো দেই ইমান খোপা একেলগে চিলাব দিবিচোন চিলাই হ'ব বাৰু মই তোতো সোনকালে চিলাই বাৰু মোৰ মেখেলাখন আনজা সেইজনী হেৰি নহয়নে হয় বয় এজনী হলি দেই কলৈ যা বাৰু কিনো কবি আৰু এফালে ওলাই এইফালে মানে কাৰোবাক লগ কৰিবলৈ গৈছ কিনো ক যা তোৰ কাৰণে কোনোবা ৰখি আছে চাগে হ'ব দে তই থাক মই যাওঁ যা ছোৱালী হয় এজনীও এপিচ বনিবগে এপিচ বনিব মানে তহঁতৰ নিচিনা একে হ'ব দে চুপ মোৰ মেখেলাখন আনগৈ যা তই বেছি কৰ মা ভাত দে আকৌ তই যে ইমান কৈ আছ তই নিজে লাগি নিদিয় কেলে মইনো কিমান লাগিম সদায় বনায়ে আছো বৰ বনাই বহিছ বহিছো মা সকুৱা কেইটা তই একে দে চা ল'ৰা তোক মই আৰু কিমান বুজাম কচোন তোক সেই মিচিং ছোৱালীজনী এইবলৈ কৈছিলোঁ নাই সমাজে আমাক কি ক'ব বাৰু তই নিজে ভাবি পাইছ নাই মই তাইক ভাল পাওঁ তাই অসমীয়াই হওক বা মিচিঙে হওক মই তাইক বহুত বছৰৰ পৰা ভাল পাওঁ আৰু কি জানা সমাজ এবং নোখোৱাই সেইটো মোৰ মনৰ লগত কথা তোক বুজাই লাভ নাই বুজিছ মা ভাত দিয়া মনাম নম ngọt এতে আবু কামান মিপাক কত গুলিয় কাম না তাত কিমান তোমাক মই কিমান বুজাওঁ এই বাপেক নাইকিয়া অসমীয়া ল'ৰাটোক এৰিবলৈ নুবুজ কিয় মা মই তোমাক কিমান কম সি অসমীয়াই হওক বা মিচিঙে হওক সিওতো মানুহে ভাল পোৱাত জাতি অজাতি একো ভেদ নাথাকে নমগ দিম ৰবা অস্মি ফোনত কাৰ লগত কথা পাতি আছ আপোনাকনো কি কম জানেই দেখোন হ'ব পাত এটা থাকোতে আনটাৰ লগত কথা পাতৈ যা ময়ো যাওঁ হ'ব দিয়ক মনামক মই কালি বুজালোঁ
কিন্তু তাই নেমানে মই এতিয়া কি কৰোঁ অ' উপায় আছে নহয় কি উপায় কওকচোন উপায়টো কওঁ শুনক বুজিলে সেইটোৱে ভাল হ'ব তাকেই কৰিব লাগিব হেল্ল' মিনুবাই কওক কি হ'ব ঠিক আছে সিও মোৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল তাৰ বদলা মই আজি ল'ম কিন্তু গাঁৱৰ ৰাইজে যদি মোক বদনাম কৰে সেই আকৌ সেইটো দায়িত্ব তই মোক দে আকৌ ঠিক আছে হ'ব হ'ব দিয়ক লা 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 ঐ ঐ চিন্তা কৰি ক'ত যাওঁ ক'লৈ যাবি আৰু এনেই অলপ ওলাই আহিলোঁ এনেই ওলাই আহিলি মানে তইতো জানই মইতো মনামক ভাল পাওঁ আৰু তাইও মোক ভাল পায় কিন্তু তাই যে মিচিং ছোৱালী আমাৰ ঘৰত যে আমাৰ সম্পৰ্কটো যে একচেপ্ট নকৰে মই সেইটো ভালদৰে জানো আৰু তাহাঁতৰ ঘৰতো একচেপ্ট নকৰিব হেৰ' ভাল পোৱাত ঘাট প্ৰতিঘাত থাকেই তাৰ বাবে চিন্তা নকৰিবি মানে থাকে ন কি কৰিবি আৰু তাৰ বাবে চিন্তা কৰিব নালাগে তাৰ বাবেতো মই আছেই দেখোন এ ভাই কিয় লৈ আছ বাৰু কিয় সদায় সদায় ভাজি থাক বাৰু সজা নাই যিটো সঁচা তাকেহে কৈছো মই দে তই সঁচাত থাক তই পিছত থাক ব'ল আগত যাওঁ যদি যাবিনে নাযাওঁ তই আগত যা থাক হেল্ল' অঁ ঠিক আছে মই গৈছোঁ বাৰু কোনে ফোন কৰিছিলেনো ৰশ্মিয়ে ফোন কৰিছিলে কিবা বোলে বস্তু লাগে বোলে বাৰু তই থাক মই যাওঁ যা যা ঐ ল'ৰা কি হ'ল সেই পিছাকো ডেঞ্জাৰ্ছ মাল মোৰ নিচিনা নহয় আকৌ মনত ৰাখে আমুকহে আৰু ডেঞ্জাৰ মাল মনত ৰাখিবি দে বাই বাই বল বল হয় ঐ ছোৱালীহঁত তহঁতি ক'ত যা কেনিনো যাব এনেই ওলাই আহিছো অলপ ব'ল ময়ো তহঁতৰ লগতে যাওঁ ব'লক যাওঁতে ৰশ্মি ঘৰত সোমাই যামচোন দেই হ'ব ব'লক অ' ৰশ্মি ভিতৰলৈ সোমাই আছোন গৈছো ৰ আহ হ'ব দে মাহঁত ক'ত গ'ল ঐ তই মোক কেলে মাৰি পঠালি তই দেখোন মোক জানই মই তোক কিমান ভাল পাওঁ আৰে তই মোক কেলে মাৰি পঠালি বাৰু কচোন তই তাতে ঘৰত কোনো মানুহ নাই তই দেখোন জানই মোৰ কথা তই থাক মই যাওঁ আৰে ৰচোন তহঁতিকেইটা ইয়াত মনা ঐ চাহিছো না কি হ'ল খুৰী কি হ'ল ইহঁতকেইটা চাচোন নাই তহঁতি দুটা কি কৰিছ ইয়াত চুপ থাক তইও এনেকুৱা বুলি ভবা নাছিলো গাঁৱৰ মান সন্মান শেষ কৰিলে দেই
দাদা ৰ দাদা তোৰ কাৰণে গাঁওখনত আমাৰ মান সন্মান শেষ হৈ গ'ল দাদা তোক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ তহঁতি দুটাতো মোক বিশ্বাস কৰ বিশ্বাস কৰিবলৈ থাকিলেনো কি ঐ তই কাক মা বুলি মাতিবলৈ আহিছ লাজ চম নাইকিয়া ল'ৰা হা তোৰ নিচিনা ল'ৰাটোক বিশ্বাস কৰি একো লাভ নাই বুজিছ সেই মিচিং ছোৱালীজনীয়ে তোৰ কাল হ'ল গম পাইছ অন্য জাতিৰ ছোৱালী ভাল পাবলৈ গৈছ এতিয়া এইটো কাণ্ড গোটেই গাঁৱত মান সন্মান নাইকিয়া কৰি পেলালি হা ঐ শুন এতিয়াই ওলাই যা ঘৰৰ পৰা আৰু এটা কথা কাণ খুলি শুনি ল মই মৰিলেও তই চিতাত জুই দিবলৈ নাহিবি ওলাই যা তোৰ নিচিনা ল'ৰা এটা ঘৰত থকাতকৈ নথকাই ভাল তহঁতি দুটা থাক মা ভিতৰলৈ বল বোকা ভাল চাই থাক সোনকালে ঐ ইমানকৈ চিন্তা কৰি থাকিব নালাগে এই গুৱাহাটীত মোৰ চিনাকি মানুহ আছে তই তালৈকে গুচি যাবি ৰহ খন্তেক বৰুৱা দা কি হ'ল তোমাক মায়ে মাতিছে ভাত খাবলে হ'ব যা মই গৈ আছো ঠিক আছে দাদা আহিলে হ'ব এতিয়া তুমি পঢ়া গৈ যোৱা অ মা কি খেলা সময়ত ভাত খাব মাতি থাক কেলে অকল খেলা ঠাণ্ডাতে থাকিবি নি তই ইকো খেলিবলৈ নাজানো ঐ তই চুপ কি আজি কি হৈছে যা তই পঢ়ি থাক আৰু তই যা বুজিছোঁ মানুহৰ জীৱনত যেন এনেকৈও দুখ থাকেনে পিছে তাৰ মাক ভায়েকলৈ এবাৰো মনত নপৰেনে মনত পৰে কিয় নপৰে কিন্তু সি এতিয়া প্ৰতিজ্ঞা ল'লে কিন্তু এতিয়াও তাৰ লগৰ এটাই ফোন কৰি থাকে ঘৰলৈ পিছে এতিয়া এইবোৰ পাতি একো লাভ নাই যাওঁ বোলা ব'লা ডাঙৰজনীও নাই ইহঁতিকেইটাও নাই কলৈ গ'ল জানো পাই বাইদেউ পইচাটো আনিছিলোঁ বৰ প্ৰয়োজন হৈছিল যা দিলেহি যে পইচাটো আকৌ এইকেইটানো কেতিয়া আহিব এজনী আহিছে দেই ক'ত গৈছিলি তই এনেই অলপ ওলাই গৈছিলোঁ কি হ'ল তই মনটো যে ইমান মাৰি আছ কন্দা নিচিনাও লাগিছে নাই হোৱা মা একো নাই হোৱা মই তোক অলপ পাছতকে ক'ম কি হ'লনো এজনী ইমান মনটো মাৰি আছে
ঐ ক মালটো আনিলি নি এ না না সময় আছে নহয় গধূলিকৈ গৈ আনিম দে ঠিক আছে যা ভাত বনালি নাই পিছে এইবোৰ তই চিন্তা কৰিব নালাগে যা ঠিক আছে হ'ব দে আহিলা তোক কিয় লাগে নহয় মানে এনে সুধিছিলোঁ চেহেৰা চা যা ভাত বনাইগে ঐ কি কৰিছ দুটাই নাই এনে ৰশ্মি ইয়াৰ পৰা অলপ সাৱধানকৈ থাকিবি ই আকৌ বৰ ডেঞ্জাৰ মাল আকৌ পিছত আকৌ আহিলি হে মই টাউনলৈ গৈছিলোঁ কাম আছিলে ব'ল ব'লা ভাত কিহে বনালি ঐ চব আছে তই যা হ'ব দে ঐ আই চিকেন বনাব লাগিব দেই চালা এখন ঘৰত মই অকল ভাত বনাবলৈকে আহিলোঁ ছোৱালীৰ আগত মোৰ সন্মান শেষ কৰি দিছে মই প্ৰতিশোধ ল'ম কিবা এটা কৰিম মই ঐ আহিছনে গৈছোঁ বুজিছোঁ একো কৰিব নোৱাৰিলোঁ কিন্তু এইবাৰ মই কৰিম মই কিন্তু কি কৰিবি তই মাৰ্ডাৰ কৰিম কি মাৰ্ডাৰ কাক কাক মাৰ্ডাৰ কৰিবি তই গুঞ্জন কি গুঞ্জনক মাৰিম মই কিন্তু কিয় সিটো আমাৰ লগৰ হয় একেলগতে চাকুৱাবি কিন্তু তাক মাৰিবি কিয় তই সেইবোৰ একো নেজান সি চালা সি মোক উঠিবলৈ নিদিলে সি মোৰ দেউতাৰ একমাত্ৰ জিমটো সি ল'লে সি গাঁৱত আছিল চালা সি আমাৰ ঘৰলৈ আহি আমাৰ ঘৰতে থাকিলে আৰু মোক ইমানেই বেয়া পোৱা হ'ল যে দেউতাই তাক গুৰুত্ব দিলে আৰু মোক এইকণ খাওঁ বাবে আজি মোক বেয়া পোৱা হ'ল আৰু তাক চব সম্পত্তি দি দিলে মোৰ কি অন্তৰ দুখ লগা নাই মাৰিম তাক মই চাই থাক তই দে আৰু দে গোটেইখন দে হ'ব শুনাচোন তুমি ইমান ৰাতিখন ইয়াত কিয় আহিছা মায়ে দেখিলেতো তোমাক গালি পাৰিব যোৱা তোমাক এটা প্ৰশ্ন কৰিবলৈ আহিছোঁ কি প্ৰশ্ন বুকুত জ্বলি থকা জুইকুৰা আৰু কিমান দিনলৈকে জ্বলাই ৰাখিবা মানে তোমাৰ কথা মই সকলো গম পাইছোঁ কি গম পাইছা গম পালা যদি ঠিকে আছে কিন্তু এনেকুৱা এটা ল'ৰাজনক তুমি ভাল পাব পাৰিবা যাক গাঁৱৰ মানুহে ঘূৰে কৰিলে মাকে খেদি পঠালে তোমাক মই সাহস দিব বিচাৰোঁ এজনী ভাল সংগিনী হৈ কথাটো এবাৰ ভাবি চাবা যোৱা মা তই চিন্তা নকৰিবি দে আমিবোৰ আছোঁ নহয় সকলো ঠিক হৈ যাব দাদাক তই ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমাৰ এটা খবৰ নল'লে তই ভাল হ'বি দে তই পিছে ৰেষ্ট ল মই বাৰু অকণমান ওলাই যাওঁ হ'ব দে সোনকালে আহিম নহয় ভণ্টি মাক চাবি মা উঠ পানীকণ খাই ল চাওঁ মূৰটো দাঙি দেচোন খা মা তই এতিয়া শুই দে
মা অ' মা 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 ঐ চিকেটটা দে লগ বছ ঐ তই মোৰ ভণ্টিবেগ কিয় চুৰ কৈছিলি এই মই কি জানো আপোনাৰ ভণ্টি বুলি মই যিকেইটা পইচা লৈছিলোঁ ঘূৰাই দিছোঁ মোক এৰি দিয়ক মোৰ ট্ৰেইনৰ টাইম হৈছে মাৰিয়ে পেলাও বছ নাই নাই ইয়াক মাৰি পেলাব নোৱাৰি ইহঁতৰ দৰে চুৰ থাকিলে আমাৰ ডকাইতবোৰৰ অতিকে ভাল হ'ব দাদা কি হ'ল ইয়াক মোৰো হিচাপ আছে হিচাপ পূৰ কৰি ল হে চাল্লা হেল্ল' ঠিক আছে পঠিয়াই দে বছ কালা মাল এটা আহিছে বহুত দামী মাল উঠোৱা নাই বহুত দিন উঠাই দিওঁ নেকি গুৰু বহুত দিন হ'ল আমি চিকাৰ কৰা নাই আজি চিকাৰটো কৰিয়ে দিওঁ মালটোও পাম উঠাই দিওঁ হয় নেকি ঠিক আছে যা বছে অৰ্ডাৰ দিলে যেতিয়া আমি যাওঁ বৈ লেটছ গো কি হলো আপোনালোকৰ বিয়ানক কোনোবাই গাড়ীত তুলি লৈ গৈছে কি মা তো ক'ত দেখিলি কচোন আমাৰ তিনিয়া এলে বহি আছে গাড়ীত লৈ গৈছে কি হৈছে অ মা কি হ'ল চিন্তা নকৰিবিচোন কি হ'ল তহঁতৰ ভাইটিক কোনোবাই উঠাই লৈ গৈছে কি কি কৰো একো ভাবিয়ে পোৱা নাই এতিয়া মই পুলিচক ফোন কৰোঁ ভণ্টি তই মাৰ ওচৰলৈ যাগে যা ঠিক আছে ডাঙৰ বা হেল্ল' পুলিচ ঠিক আছে মুপি তই মাক ভিতৰলৈকে লৈ যা ঠিক আছে আৰু তুমি এতিয়া মোৰ লগত ওলাব লাগিব কিন্তু ক'ত এতিয়া পুলিচৰ ওচৰলৈ গ'লে ভাল হ'ব আহিব পুলিচ কাৰণ কেলে এইটো কাম কোনে কৰিছে মই ভালদৰে জানো কোনে কৰিছে এইটো কাম দেৱই কৰিছে কি কিন্তু সি এতিয়া ক'ত দেৱ কি হ'ল ঐ মোৰ ভাইটি ক'ত আছে ক মই সেইবোৰ একো নাজানো নাজানো তই চালা অপহৰণ কৰি লৈ গৈছ তই ক'ত আছে ক সেইদিনাখন পাকঘৰত মনে মনে কথা পাতি থকা নাছিলি জানো হেল্ল' মই দেৱই কৈছোঁ মাৰ্ডাৰৰ কামটোতো কৰিব নোৱাৰিলি এইবাৰ এটা বাচ্ছা উঠাব লাগে মই তোক ফটো পঠাই দিম আৰু এডভান্সো দিম কামটো সাৱধানে কৰিবি কিন্তু আৰু শুন ফচাব লাগিব কিন্তু কোনজনক তই কামটো কৰি দে ফুল পে'মেণ্ট দি দিম মোহিনী গুণ্ডাক কৈ দিবি যাতে কিডনেপৰ কথা শুনি পলাই নাযায় হ'ব ফোন ৰাখি দে কোনোবা আহি যাব গুঞ্জনক মাৰিম বুলি আৰু তাক মাৰিব নোৱাৰিলে যে তাক পোৱালিটোক অপহৰণ কৰি নি তাক জেলৰ ভাত খুৱাম বুলি কৈছিলি কিয় তোৰ মনত পৰা নাই কৈছিলোঁ হয় কিন্তু মোৰ প্লেনে কাম নিদিলে কিন্তু মই জানো এইটো কাম কোনে কৰিছে ঐ কোনে তেতিয়াহ'লে এইটো কাম কৰিব পাৰে মোহিনী গুণ্ডা ক'ত আছ তই ডাঙৰ কথা এটা হ'ল নহয় আমাৰ পোৱালিক কিডনেপ কৰি লৈ গ'ল বুজিছ কি আৰু এইটো কোনে কৈছে মই জানো আৰু এইটো এই কালা গুণ্ডাই কৈছে সি এইবোৰ বাচ্ছা কিডনেপ কৰে আৰু তাৰ ড্ৰাগছৰ বিজনেছ আছে বুজিছ পিছে ক'ত পাম তাক তই এটা কাম কৰ তই এতিয়া খানা গুদামলৈ যা তাক তাতে পাবি আৰু কিন্তু তই সাৱধান আকৌ সি যিকোনো কামেই কৰি দিব পাৰে তই ভালকৈ যাবি মই বিশ্বক কৈছোঁ সি পুলিচক খবৰ দিব আৰু আমি তালৈকে গৈ আছোঁ তই কিন্তু একদম সাৱধান থাকিবি আকৌ আমি গৈ আছোঁ তই চিন্তা নকৰিবি গৈছোঁ ৰ কোন ইয়াক এৰি দে নিদো কি কৰিম ইয়াক এৰি দিব কৈছোঁ এৰি দে হিম্মত আছে যদি লৈ যা চাওঁ
পিটিম আবে আমাৰ জেগাত মাৰে। আমাকে মাৰে এই দম আছে তোৰ ঐ কি চাই আছ মাৰ ইয়াক ঐ কালা বনুকটো ক'ত বনুকটো তাত আছে চালা মগুনি তয়ো পলালি নিজেও মৰিম যেতিয়া তাকো মাৰিম ক'ত এইটো হেল্ল' কোন দাদা কোন মই ভাইটিয়ে ক'লোঁ তোৰ নাম্বাৰটো ৰুবলৈ দিলে ভাইটি তই পাৰিলে আমাক ক্ষমা কৰি দিবি যোৱাকালি মা ঢুকাল মই মৰিলেও তই চিতাত জুই দিবলৈ নাহিবি কি কৈছ তই ঐ সেইটো নমা বুলি কৈছ আছে তই মোক ক্ষমা কৰি দিবি মাৰিবলৈ
কোনোবাই এম্বুলেঞ্চ মাতছো নহয়